এনেকুৱা ভণ্ড বাবাৰ পৰা সাৱধান দেই ৰাইজ। পুৱাই উঠি ঘৰখন মচি ল'লোঁ আৰু বাচনকেইটাও ধুই ল'লোঁ। যোৱাকালি চেলাইন দিয়াৰ পৰাই আমাৰ মিচি ক্ৰমাৎ সুস্থ হৈ উঠিছে। আজি অলপ অলপ খাবলৈও মন কৰিছে। এনেতে এজন সাধু বাবা আহি ওলালহি। পৰশুৰাম কুণ্ডৰ পৰা আহি আছে বোলে, শিৱসাগৰলৈ যাত্ৰা কৰিব খোজকাঢ়ি। মুখত আকৌ জয় শ্ৰীৰাম। আমি তেওঁক বহিবলৈ দিলোঁ। তেনেতে পাপা আকৌ বাৰীৰ পৰা কাম কৰি আহি পালেহি আৰু পাপাৰ লগত কথা পাতিবলৈ ধৰিলে। পাপাই প্ৰথমতে ক'লে গায়ত্ৰী মন্ত্ৰটো গাবলৈ। তেওঁ ক'লে বোলে যি টি সময়ত গায়ত্ৰী মন্ত্ৰ গাব নাপায়। এতিয়া আকৌ পাপাই সুধিলে যে ৰামৰ পিতৃৰ নাম কি আছিল। সেই সাধাৰণ প্ৰশ্নটোৰ উত্তৰ কিন্তু নোৱাৰিলে। পাপাই পুনৰ সুধিলে যে ৰামৰ ভাতৃকেইজনৰ নাম কি, সেয়াও নোৱাৰিলে। শিৱ বাবাৰ পুত্ৰৰ নামো নাজানে। বাবাজনৰ মাথো এটাই উত্তৰ, তেওঁ বোলে এতিয়াও এইবোৰ জ্ঞান আহৰণ কৰিহে আছে। অৱশেষত আমি 10 টকা এটা দি পঠাই দিলোঁ। এয়া প্ৰকৃত সাধু বাবা নহয় ৰাইজ, আপোনালোকে ভুল নাযাব। গোটেই অসমত তেওঁৰ লগৰীয়া 40জনমান সাধু বাবাক